দূৰত আছো, মাংসৰ গোন্ধ ওলাইছে। মানে তামাম বঢ়িয়া বঢ়িয়া তামামকে চলি আছে। তামাম মানে ফুল তামাম ফ্ৰাই চলি আছে। খুৰাইটো আজি বনাই আছে, সদায়তো খুৰীয়ে বনাই, আজি খুৰাই বনাই আছে। বন্ধুসকল, আপুনি তাত যাবলৈ হ'লে ইয়াত দিব লাগিব গেট পাছ, মানে টকা। তো এই আমি যিটো দিলোঁ মানে, তো সেইটোৰ বাবদ আমাক ৰচিদ এখন দিয়া হৈছে, সেইখন ল'লোঁ। গতিকে এয়া গেট উঠি আছে, ব'লক যাওঁ। গৈ আছোঁ। হাই দোস্ত, ৱেলকাম টু মাই চেনেল। আজি আমি আহিছোঁ চাওক এইখিনি জেগাত, য'ত পিকনিক স্পট আছে আৰু বহুতো ধুনীয়া 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 বস্তু আছে, যিখিনি আজি আমি চাম আৰু আপোনালোককো দেখুৱাম। তো চলিয়ে इस जगह को देखते हैं अच्छे से और बहुत सारे धमाल करते हैं। चलिए तो फिर দেখা পাইছে বহুতো মানুহ আহিছে, এয়া পিকনিক খাব আহিছে। এওঁলোকে পুৰা ফেমিলি পিকনিক চলি আছে। বহুত মানুহ এইপিনেও আৰু এটা গ্ৰুপ, পুৰা ফেমিলি পিকনিক, দেশী পিকনিক, বৰ বঢ়িয়া এটা পৰিৱেশ। এতিয়া বলক আমি যাওঁ অলপ এওঁলোকৰ লগত চিনাকি হ'বলৈ। যদি চিনাকি হৈ যায় আৰু যদি চিনাকি মানুহ ওলাই যায়, তেনেহ'লে আজি খোৱাটো ফ্ৰীত হৈ যাব। মানে কথা এটা কওঁনে, আমি কিন্তু বহুত দূৰত আছোঁ। মানে যিসকল মানুহে পিকনিক খাই আছে এওঁলোকৰ পৰা আমি ভালেমান দূৰত আছোঁ। মাংসৰ গোন্ধ ওলাইছে, মাংসৰ গোন্ধ মানে পাই আৰু সহ্য কৰিব পৰা নাই। কিন্তু এতিয়া যাম আৰু। তো ইয়াত বহুতো মানুহ পিকনিক খাবলৈ আহে। আপোনালোকে দেখা পাইছে কিমান ধুনীয়া এটা প্লেচ হয়, তামাম পিকনিক প্লেচ, মানে তামাম লাগে। এয়া চাওক নাচি আছে, লেফটো বোলে, তামাম মানে মজা। গতিকে আপোনালোকে আহক, ইয়াত চাওক মজা, একদম তামাম পৰিৱেশ। এতিয়া আমি তাত যাম। একচুৱেলি তেওঁলোকে কি বনাই আছে, কি প্লেন কৰিছে, কেনেকুৱা ধৰণৰ কি পিকনিক, সেইখিনি চাবলৈ যাম। বলক। তো এয়া দেখা পাইছে আমি আহি গৈছে এওঁলোকৰ ওচৰত। এওঁলোকে আজি পিকনিক কৰি আছে, বহুত দূৰৰ পৰা আহিছে। গতিকে আমি চাওঁ এওঁলোকে কি কৰি আছে। এয়া চাওক, এয়া একচুৱেলি যি খানা হ'ব মানে চব বনোৱা হৈ আছে। এয়া কিবা গাজৰ কাটি আছে, তিয়হ কাটি আছে, মানে তামাম হ'ব, মানে তামাম লাগিছে। আৰু বহুতো মানুহ আহিছে, চাওক একদম মানে মজা, মানে নাচনে কা দিল কৰ ৰহে আমি। পুৰা ফ্ৰাই হৈ আছে, বেঙেনা ফ্ৰাই। এয়া চাওক ভাত বনোৱা হ'ল, বেঙেনা ফ্ৰাই হৈ আছে, আৰু বহুত ধেৰ আইটেম। এয়া আমাৰ এই ভণ্টিসকল, বাইদেউসকল, মামীসকল, মামাসকল চব বহি আছে, চব ফূৰ্তি কৰি আছে। ফেমিলি পিকনিক হয়, আপোনালোকে আহক, তামাম লাগিব। প্লেচটো তামাম, ইয়াত থান আছে, আপোনালোকে পূজা প্ৰাৰ্থনা কৰিব পাৰিব। লগতে ফেমিলি পিকনিক, তামাম প্লেচ। বাইদেউবিলাকে কি কয় আচ্ছা, আমাৰ বাইদেউসকলে কি কয়, বাইদেউসকলে অলপ লাজ পাইছে। ভাল লাগিছে, আমাৰ জেগাটো উন্নত হ'ব লাগে, আৰু আগামী সাল আৰু উন্নতি হ'ব লাগে। আপোনালোকে আহিব পাৰে, খাব পাৰে। একদম তামাম ফ্ৰাই চলি আছে, মানে একদম তামাম এটা পৰিৱেশ। আৰু বিহু আহি আছে, গতিকে বিহুৰ এটা শুভেচ্ছা থাকিব। তামাম লাগিছে, মানে তামাম লাগিছে, তামাম এটা পৰিৱেশ, সঁচাকৈ কৈছো। তামাম এটা প্লেচ, তামাম। এয়া চাওক আৰু বহুতো মানুহ আহিছে পিকনিক খাবলৈ। এয়া বাঁহী বাজক, এখেতে বাঁহী বজায়, আৰু এয়া চাওক তামাম নাচা চলি আছে, মানে তামাম। এয়া চাওক আমাৰ
এয়া মানে খুৰা খুৰী চবে একদম তামাম নাচি আছে, তামাম এনজয় মানে তামাম ফূৰ্তি মানে একদম তামাম চাওক মানে বঢ়িয়া এটা মহল, বঢ়িয়া নতুন বছৰ হিচাপে একদম সকলোৱে একদম ধুনীয়াকে ফূৰ্তি বাৰ্তাৰে নতুন বছৰ আৰম্ভ কৰি আছে। ভালকে ফেমিলিৰ লগত পৰিয়ালৰ সৈতে এসাঁজ খাব বুলি, অলপ ঘৰৰ পৰা আঁতৰত অলপ ফূৰ্তি কৰিব বুলি, ফেমিলিৰ লগত এসাঁজ খাব বুলি মানে তামাম এয়া ৰন্ধা বঢ়া চলি আছে, চাওক তামামকে চলি আছে, তামাম মানে ফুল এনজয় মানে তামাম কি ক'ম, বহুত ভাল লাগি আছে, বহুত ভাল লাগি আছে। চাওক আজি খুৰাই বনাই আছে দেই, আজি খুৰাই বনাই আছে, সদায়তো খুৰীহঁতে বনায় কিন্তু আজি বনাই আছে খুৰাই, মানে তামাম টেষ্টি হ'ব আজি, তামাম খাই বহুত ভাল লাগিব। গতিকে আপোনালোকৰ যদি মন আছে আহক খাবলৈ, একো মানা নাই মানে আজি তামাম সকলোৱে খাব পাৰিব। এয়া চাওক তামাম মাছ 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 তামাম মাছ, এয়া চাওক মাছ, বঢ়িয়া বঢ়িয়া, মজা মাছৰ ফ্ৰাই তামাম তামাম, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু পৰিৱেশটো ইমান ভাল হয়, ইমান ধুনীয়া হয়। একচুৱেলি আমাৰ অসমৰ চুকে কোণে যে এনেকুৱা ঠাই আছে আমাৰ অসমৰ মানুহে নাজানে, গতিকে এই ঠাইবোৰ ফেমাছ হ'ব লাগে, সকলোৱে জানিব লাগে আৰু এনেকুৱা স্থানত মানুহ আহিব লাগে, বহুত ভাল লাগে, বহুত ভাল লাগে। সঁচাকৈ কৈছোঁ, পৰিৱেশটো ঘূৰি চাওক, একদম গোটেই চাৰিওপিনে পাহাৰ, মাজত এনেকুৱা এটা পিকনিক স্পট, বহুত ভাল লাগে। কি ক'ব, কেনেকুৱা লাগিছে ইয়াত আহি? তামাম লাগিছে না? তামাম মানে সকলো ফেমিলি হয়, পৰিয়ালৰ মানুহ আহিছে, একদম একে মানে ককাই ভাই সকলো পৰিয়ালৰ মিলি তামাম ফূৰ্তি একদম চবে মানে। এতিয়া আমাৰ খুৰাই কি কয়, খুৰাইটো আজি বনাই আছে, সদায়তো খুৰীয়ে বনাই, আজি খুৰাই বনাই আছে, গতিকে খুৰা মানে কি কয় আজি, কেনেকুৱা লাগিছে বনাই? নতুন বছৰ শুভেচ্ছা সেইটোৱে ৰাইজৰ কাৰণে, একদম মানে একদম সকলো ৰাইজ মিলি পেলাই আমি খানা খাব আহিছো এই তামাম মানে কুন্দুলাংচলৈ অসমৰ মানুহ আহি আমাৰ ইয়াত ভাল লাগিছে আৰু আমি সকলো ৰাইজে খানা খাই লৈ ইমান আনন্দ পাইছো, বহুত আনন্দ। গতিকে অসমৰ ৰাইজ যদি খাবলৈ আহে খুৱাব নে নাই? খুৱাব মানে আপোনালোক সকলো আহিব পাৰে, সকলো ৰাইজ আহিব পাৰে, তামাম খুৱাব মানে একদম পুৰা বনাই আছে মানে। আজি মানে খুৰী ৰেষ্ট, খুৰাই আজি বনাব হয় নে নহয়, কি কয় খুৰা? ঠিক আছে, বহুত ভাল লাগিছে। গতিকে আমি এতিয়া আৰু বহুত কিবা কিবি চাবলৈ আছে, সেইখিনি চাওঁ আৰু লাহেকে ওলাওঁ।